নমস্কাৰ বন্ধুসকল, মোৰ নাম সঞ্জয় মেদাৰ। মই আপোনাক সকলোকে স্বাগতম জনাইছোঁ হেল্পাৰ ইউটিউব চেনেলটোত। বন্ধু যদি আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপ অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰ যোনটো UGC অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন হয়, তাৰ আণ্ডাৰ যদি আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপটো কৰিছিল, যোনটো স্পেচিয়েল স্কলাৰশ্বিপ হয় নৰ্থ ইষ্ট ৰিজনৰ কাৰণে, যোনটো স্কলাৰশ্বিপ যদি আপুনি কৰিছিল আৰু যদি আপোনালোকৰ পে'মেণ্টটো কিছুদিনৰ আগলৈকে আণ্ডাৰ প্ৰচেছিং দেখাই আছিল, কিন্তু বৰ্তমান আপোনালোকৰ পে'মেণ্টটো কি হৈছে, পে'মেণ্ট ৰিজেক্টেড বাই বেংক দেখাই আছে, তেন্তে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব বা কি ডকুমেণ্টছ আপোনালোকৰ ভুল হ'ল বা ভুল কোনখিনিত হ'ল, কিয় আপোনালোকে কেঞ্চেল কৰিলে, কেনেকৈ চাব পাৰিব আৰু লগতে আপোনালোকে কি কৰিব লাগিব এতিয়া বৰ্তমান সকলোখিনি এই ভিডিঅ'টো আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। তো আহক আমি অলপ পলম নকৰি এই নতুন ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো বন্ধুসকল, যদি আপোনালোকৰ যোনটো পে'মেণ্টটো সেইটো কেইদিনমানৰ আগলৈকে আণ্ডাৰ প্ৰচেছিং উইথ এজেঞ্চি দেখাই আছিল, কিন্তু বৰ্তমান কি হৈছে আপোনালোকৰ পে'মেণ্ট ফেইল বা পে'মেণ্ট ৰিজেক্টেড বা এজেঞ্চি দেখাইছে, তেন্তে আপোনাৰ এই ক্ষেত্ৰত কি হ'ব, এই ক্ষেত্ৰত আপুনি পুনৰবাৰ আপুনি কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। যে ইয়াৰ কোনো বেলেগ উপায় আছে, যদি আপোনালোকে ভাবে যে ইয়াৰ কিবা বেলেগ উপায় আছে নেকি, কিবা ডকুমেণ্টছ যদি ভুল হৈছে মই সেইখন আপলোড দি দিম নেকি, তেনেকুৱা নহয়। আপোনালোকে যদি এবাৰ ৰিজেক্ট হৈ যায় তেন্তে আপুনি পুনৰবাৰ ৰিনিউৱেল কৰিব লাগিব। আমাৰ 2018 বেটছৰ সকলোৱে ৰিজেক্ট হৈছিল, কিন্তু আমি পিছৰবাৰ যেতিয়া ৰিনিউৱেল কৰিছোঁ তেতিয়া আমাৰ পে'মেণ্টটো এইবাৰ সোমাব হৈ আছে। আমাৰ আনকি কিন্তু ট্ৰেনজেকশ্যন আইডিটো সকলোৰে আহি গৈছে। আৰু যদি আপোনালোকৰ 2018 বৰ্ষৰ সকলে এতিয়ালৈকে চোৱা নাই আপোনালোকৰ পে'মেণ্টটো, আপোনালোকৰ ট্ৰেনজেকশ্যন আইডি আহিছেনে নাই, কেনেকৈ চাব পাৰিব তাৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাই থৈছে। অৰ্থাৎ আপোনালোকে PFMS বা পে'মেণ্টৰ যোনটো ষ্টেটাছ সেইটো আপোনালোকে কেনেকৈ ট্ৰেক কৰিব তাৰ ওপৰত এটা ভিডিঅ' বনাই থোৱা আছে। সেই ভিডিঅ'টো আপোনালোকে ওপৰত আই বাটনত ক্লিক কৰি চাব পাৰিব। তো মেইন কথাটো হৈছে, যদি আপোনালোকৰ পে'মেণ্টটো ৰিজেক্টেড বা এজেঞ্চি আহিছে, তেন্তে এই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব, আপুনি কি কাৰণে বা কোনখন ডকুমেণ্টছৰ কাৰণে আপোনাৰ ৰিজেক্ট হৈছে সেইটো আপুনি নিজৰ মোবাইলতে হওক বা নিজৰ লেপটপতে হওক, ডেস্কটপতে হওক চাব পাৰিব। কিন্তু চাবহে পাৰিব, কিন্তু সেই ক্ষেত্ৰত আপুনি কি কৰিব পাৰিব, নেক্সট বাৰ আপুনি ৰিনিউৱেল কৰিব লাগিব। ৰিনিউৱেল কৰাৰ সময়ত আপুনি সেই ডকুমেণ্টছটো ভালদৰে শুদ্ধ কৰি দিব পাৰিব, বা সেই ডকুমেণ্টছটো আপোনালোকে ভালদৰে বনাই পেলাই, যাতে কেতিয়াবা কি হয়, কিছুমান বহুতে ইনকাম চাৰ্টিফিকেট দি দিয়ে যোৱা বছৰৰ বা আগৰ বছৰ দি দিয়ে, বা কিছুমান ডকুমেণ্টছ দি দিয়ে যোনবিলাকৰ ডেট অলৰেডি পাৰ হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত কি হয়, ৰিজেক্ট হৈ যায়। বা বেংক একাউণ্ট এটা দি দিয়ে, বেংক একাউণ্টটো বন্ধ হৈ থাকে, বা তেনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে ৰিজেক্ট হৈ যায়। কিন্তু এই ক্ষেত্ৰত যদি আপুনি ভালকৈ শুদ্ধকৈ আকৌ যদি গোটেইখিনি ডকুমেণ্টছ দি দিয়ে, তেতিয়া আপোনাৰ পিছৰবাৰ পোৱা চান্সটো বাঢ়ি যায়। কিন্তু এইটো এনেকুৱা নহয় যে আপুনি যে পাম, মই এপ্লাই কৰিছোঁ মই পাম, তেনেকুৱা নহয়। আপোনালোকে কোনেও ক'ব নোৱাৰে কোনে পাব কোনে নাপায়। ইয়াত পাৰ্চেণ্টেজৰ কথাও নাহে। পাৰ্চেণ্টেজ বহুতে সোধে পাৰ্চেণ্টেজ কিমান লাগিব। পাৰ্চেণ্টেজ নিয়মতে 60 আপ হ'লে ভাল, কিন্তু 60 তলৰ বহুত ষ্টুডেণ্টেও পোৱা দেখা যায়, 60 ওপৰৰ ষ্টুডেণ্টে নাপাবও পাৰে। এই ক্ষেত্ৰত কি হয়, আপুনি যোনটো ঈশান উদয় স্কলাৰশ্বিপ হয়, তাত আপোনালোকৰ যোনটো আপোনাৰ পাৰ্চেণ্টেজটো ইমান মেটাৰ নকৰে। সেই ক্ষেত্ৰত আপোনাৰ মেটাৰ কৰে বেছি আপোনাৰ যোনটো ডকুমেণ্টছখিনি, আপুনি ডকুমেণ্টছখিনি সঠিকভাৱে আপলোড দিছেনে নাই, বা ডকুমেণ্টছখিনি সঠিক হয়নে নহয়, ডকুমেণ্টছখিনি কিবা ফেক হয় নেকি, এইখিনিহে বেছি ইম্পৰ্টেণ্ট। আপোনাৰ ডকুমেণ্টছ যদি আপুনি গোটেইখিনি ডকুমেণ্টছ ভালদৰে শুদ্ধকৈ আপলোড দিয়ে বা শুদ্ধকৈ ছাবমিট কৰে গোটেইখিনি ডিটেইলছ, তেন্তে আপোনাৰ পোৱা চান্সটো বহু বেছি পৰিমাণে বাঢ়ি যায়। তো এই ক্ষেত্ৰত যদি আপোনালোকৰ ৰিজেক্ট হৈছে, তেন্তে আপুনি কোনো চিন্তা কৰিব নালাগে। এটা পে'মেণ্ট আপোনাৰ ৰিজেক্ট হৈছে, আপুনি সেই পে'মেণ্টটো আকৌ ৰিনিউৱেল কৰি দিলে নেক্সট বাৰ অৰ্থাৎ নেক্সট ইয়াৰত আপোনালোকে পাই যাব। এইটো এনেকুৱা নহয় যে আপুনি পে'মেণ্টটো ফেইল হ'ল মাত্ৰ আপুনি নাপাব আৰু বা ইমান বহুত চিন্তা কৰিছে, তেনেকুৱা নহয়। পে'মেণ্ট ফেইল হয়েই, বহুতো ষ্টুডেণ্টৰ হৈ যায় পে'মেণ্ট ফেইল, ৰিজেক্টেড বাই এজেঞ্চি আহি যায়। কিন্তু যোনসকলে পিছৰবাৰ ৰিনিউৱেল কৰি অৰ্থাৎ নিউলি ফ্ৰেছাৰ্ছ কৰা বহুতৰ ৰিজেক্ট হয়। এইটো কোনো চিন্তা কৰিবলগীয়া নহয় যে অকল আপোনাৰ হৈছে, তেনেকুৱা নহয়। বহুতো আপুনি যদি খবৰ কৰে বহুতো ৰিজেক্ট হৈছে, আৰু যদি মই আপোনাক এটা ৰিকুৱেষ্ট কৰিম, যাৰ ৰিজেক্ট হৈছে তেওঁলোকে এটা কমেণ্ট কৰিব মোৰ হৈছে বুলি। সেই ক্ষেত্ৰত আপুনি মোক কমেণ্টত দেখা পাব কিমানৰ ৰিজেক্ট হৈছে। তো কোনো চিন্তা কৰিবলগীয়া বিষয় নহয়। 2018 বৰ্ষত মোৰো ৰিজেক্ট হৈছিলে, তাৰপিছত মই ৰিনিউৱেল কৰিছিলোঁ। আমাক ছাৰহঁতে নিজে কৈছে যে ফাৰ্ষ্ট যেতিয়া কৰা হয়, ফাৰ্ষ্টতে পে'মেণ্টটোত বহুতৰে ৰিজেক্ট আহে, আপোনালোকে ৰিনিউৱেল কৰিলে পুনৰবাৰ পাই যায় পে'মেণ্টটো। তো আমি ৰিনিউৱেল কৰি দিছিলোঁ, ৰিনিউৱেল কৰাৰ পিছত আমাৰ পে'মেণ্টটো বৰ্তমান এতিয়া সোমাব। তো যদি আপোনাৰ ৰিজেক্ট হৈছে, আপুনি কি কৰিব লাগিব, জাষ্ট ৰিনিউৱেল কৰি দিব। আৰু আপোনালোকৰ কি ডকুমেণ্টছৰ কাৰণে ৰিজেক্ট হৈছে সেইটো আপুনি চাব পাৰিব। আপোনাৰ নিজৰ যোনটো প্ৰফাইল আছে, যোনটো NSP আণ্ডাৰত আপোনাৰ যোনটো প্ৰফাইল আছে, সেই প্ৰফাইলটো অ'পেন কৰি পেলাই তাত লিখা থাকে কোনটো ডকুমেণ্টছৰ কাৰণে ফেইল হৈছে বা কোনটো ডকুমেণ্টছখনৰ কাৰণে ৰিজেক্ট হৈছে। তো আপোনালোকে চাওক কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ কিয় ৰিজেক্ট হৈছে সেইটো আপুনি নিজৰ যোনটো একাউণ্ট আছে সেইটো লগ ইন কৰি চাব পাৰিব। তো চিম্পলি আপুনি NSP বা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি নিজৰ ক্ৰম ব্ৰাউজাৰত অ'পেন কৰি ল'ব। পোনপ্ৰথমে এই পেজটো আপুনি ডেস্কটপ ছাইড কৰি লওক। মই দেখাই ডেস্কটপ ছাইড মোৰ হৈ আছে। তো চিম্পলি আপুনি কি কৰিব, যোনটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হোম বুলি আছে তাত আপুনি ক্লিক কৰি দিব। তো যেতিয়া আপুনি ক্লিক কৰিব, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যোনটো অফিচিয়েল ৱেবছাইট সেইটো আপোনাৰ সন্মুখত অ'পেন হৈ যাব। আৰু চিম্পলি এইটো আপুনি ডেস্কটপ ছাইড কৰি ল'ব। এইটো যোনটো ডেস্কটপ ছাইড অপশ্যন আছে, ডেস্কটপ ছাইড কৰি ল'ব। তো যেতিয়া আপুনি ডেস্কটপ ছাইড কৰি ল'ব পেজটো, তাৰপিছত আপুনি কি কৰিব, নিজৰ একাউণ্টত আপুনি লগ ইন কৰিব লাগিব। তো চিম্পলি আপুনি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰি আপোনাৰ ৰিনিউৱেল আছিল নে ফ্ৰেছ আছিলে, আপুনি চিম্পলি তাত ক্লিক কৰি দিব আপোনাৰ
যদি আপোনাৰ ফ্ৰেছ 2020 and 21 আছিলে 21 যদি এপ্লাইহে হ'ব যদি আপোনালোকৰ ৰিনিউৱেল আছিলে ৰিনিউৱেল 2020 and 21 টিপিব পাৰিব ৰিনিউৱেল 2019 and 20 টিপিব পাৰিব আপোনাৰ কোনটো ইয়াৰত কৈছিল সেই ইয়াৰটো আপুনি বৰ্তমান ইয়াত টিপি ল'ব বা সিলেক্ট কৰি ল'ব তো সিলেক্ট কৰি সিম্পলি আপুনি কি কৰিব লাগিব ইয়াত নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটো আপুনি দি পেলাই এই যোনটো কেপচাটো আছে সেই কেপচাটো ইয়াত ফিল কৰিব ফিল কৰি সিম্পলি আপুনি নিজৰ একাউণ্টত লগইন হৈ ল'ব তো বন্ধুসকল যেতিয়া আপোনালোকে নিজৰ একাউণ্টত লগইন হৈ ল'ব লগইন হোৱাৰ পিছত আপুনি নিজৰ যোনটো ষ্টেটাছ সেইটো চেক কৰিব পাৰিব চাওক মই বৰ্তমান নিজৰ একাউণ্টত লগইন হৈ লৈছোঁ ইয়াত দেখাই আছে মোৰ এপ্লিকেশ্যন আইডিটো দেখাই আছে তাৰপিছত দেখাই আছে এপ্লিকেশ্যন ষ্টেটাছটো দেখাই আছে এপ্লিকেশ্যন সেন্ড টু PFMS ফৰ পে'মেণ্ট তাৰপিছত আপোনাৰ দেখুৱাই থাকিব এপ্লিকেশ্যনখন ভেৰিফাইড কলেজৰ ফালৰ পৰা হৈছে নে নাই মিনিষ্ট্ৰী ফালৰ পৰা হৈছে নে মোৰ বৰ্তমান দুইটা হোৱা দেখাই আছে আধাৰ ভেৰিফিকেশ্যন খালি মই আধাৰ কাৰ্ড দিয়া নাছিলোঁ তাৰপিছত বেংকৰ ফালৰ পৰা মোৰ ভেৰিফিকেশ্যন হৈছে নে সেইটো দেখাই আছে গতিকে তাতে য়েছ আছে তাৰপিছত দিছে স্কলাৰশ্বিপ এমাউণ্ট প্ৰচেড ফৰ NSP টু PFMS য়েছ আছে মোৰ টোকেন নাম্বাৰটো আহি গৈছে তাৰপিছত পে'মেণ্ট টাইপটো আপোনাৰ লিখা থাকিব আৰু তলত চাওক আপোনাৰ যোনকেইটা মেইন ভেৰিফিকেশ্যন আপোনালোকৰ ভেৰিফাইড হৈছে নে সেইকেইটা লিখা থাকিব চাওক মোৰ নগাঁও কলেজৰ ফালৰ পৰা ভেৰিফাইড কৰি দিয়া আছে ভেৰিফাইড বুলি আহি আছে আৰু UGC ফালৰ পৰা বৰ্তমান মোৰ ভেৰিফাইড হৈ গৈছে আৰু মোৰ যোনটো ৰেছপন্স ফৰ দ্য PFMS আপোনালোকৰ কি কাৰণে এই যোনটো ঘৰ আছে এই ঘৰটো আপোনালোকৰ কিহৰ কাৰণে ৰিজেক্ট হৈছে বা আপোনাৰ কোনখন ডকুমেণ্টছৰ কাৰণে ৰিজেক্ট হৈছে আপোনাৰ এফিডেভিটখন হওক বা আপোনাৰ ইনকাম সাৰ্টিফিকেটখন হয় কোনখন ডকুমেণ্টছৰ কাৰণে আপোনাৰ ৰিজেক্ট হৈছে এই ঘৰটো দেখাই থাকিব ইয়াত মোৰ দেখাই আছে ডিটেইলছ হেজ বিন একচেপ্টেড বাই PFMS ফৰ দ্য পে'মেণ্ট প্ৰচেছিং মোৰ যিহেতু বৰ্তমান একচেপ্ট হৈ গৈছে সেইকাৰণে মোৰ একচেপ্টেড দেখাই আছে তো আপোনাৰ কিহৰ কাৰণে পে'মেণ্টটো ফেইল হৈছে বা ৰিজেক্ট হৈছে সেইটো আপোনাৰ এই ঘৰটোত দেখাই থাকিব আৰু বাকীখিনি আপোনাৰ ইয়াত য়েছ আছেনে আপোনালোকৰ বা তলত দুইটাতে ভেৰিফাইড আছেনে ইয়াত দেখাই থাকিব যদি আপোনাৰ ভেৰিফাইড নাইকে তেন্তে আপোনাৰ পে'মেণ্টটো ৰিজেক্ট হৈ গৈছে আৰু কিয় ৰিজেক্ট হৈছে সেইটো এই ঘৰটোত দেখাই থাকিব তো এনেকৈ আপোনালোকে অতি সহজতে কোনখন ডকুমেণ্টছৰ কাৰণে বা কিহৰ কাৰণে আপোনাৰ ৰিজেক্ট হ'ল পে'মেণ্টটো সেইটো আপুনি চেক কৰিব পাৰিব তো বন্ধুসকল এনেকৈ আপোনালোকে কোনখন পে'মেণ্টৰ কোনখন ডকুমেণ্টছৰ কাৰণে ৰিজেক্ট হৈছে বা আপোনালোকে চাব পাৰিব লগতে অহা বছৰ আপোনালোকে বা যোনটো ৰিনিউৱেল বৰ্তমান চলিছে আপোনালোকে ৰিনিউৱেল কৰি দিলে পে'মেণ্টটো নেক্সট ইয়েৰত আপোনালোকে পাই যাব তাত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নহয় এই ভিডিঅ'টো আচলতে মই নবনাম বুলি কিন্তু বহুতে কৈছিল আমাৰ পে'মেণ্টটো ৰিজেক্ট হৈছে তাৰ ওপৰত এটা ভিডিঅ' বনাওক সেইকাৰণে ভিডিঅ'টো দি দিছোঁ কাৰণ বহুতে ভাবিব পাৰে এতিয়া মই বহুতে ভাবিব পাৰে মই এনেকুৱা এটা টিপছ দিম বা এনেকুৱা এটা উপায় কম যোনটো জৰিয়তে আপোনালোকে পে'মেণ্টটো পাই যাব তেনেকুৱা ভাবি থাকিব পাৰে কিন্তু তেনেকুৱা নহয় আপোনাৰ যাৰ এবাৰ ৰিজেক্ট হৈছে তেওঁলোকে এইটো ইয়েৰত আৰু নাপায় তেওঁলোকে পুনৰবাৰ ৰিনিউৱেল কৰিব লাগিব তো সেইকাৰণে মই ভাবিছিলোঁ আপোনালোকক হতাশ নকৰোঁ কাৰণে ভিডিঅ'টো নিদিম বুলি ভাবিছিলোঁ কিন্তু বহুতে কৈ থকাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আপুনি জাষ্ট ৰিনিউৱেল কৰি দিব আৰু ডকুমেণ্টছখিনি আকৌ এবাৰ বনাই দিব পাৰ্চেণ্টেজৰ কোনো কথা নাই আপুনি যদি ভাবি আছে পাৰ্চেণ্টেজৰ কাৰণে আপোনাৰ হ'ব যদি আপুনি ভাবি আছে আপোনাৰ পাৰ্চেণ্টেজৰ কাৰণে আপোনাৰ কেঞ্চেল হৈছে আপোনাৰ পাৰ্চেণ্টেজ কম তেনেকুৱা নহয় পাৰ্চেণ্টেজ 60% তলতো বহুতে পাই যায় আৰু 60%ৰ ওপৰৰ বহুত ষ্টুডেণ্টৰ ৰিজেক্ট হৈ যায় এইকেইটাত পাৰ্চেণ্টেজৰ কথা ইমান নাহে আপুনি ডকুমেণ্টছখিনি খালি সঠিকভাৱে দিব ডকুমেণ্টছখিনি যাতে কোনো খেলি মেলি নহয় যোৱা বছৰ নহয় চাওক ইয়াত মোক বহুতে এটা কমেণ্টত সুধি আছে যে মোৰ যোৱা বছৰ ডমিচিয়েলখন ডিচেম্বৰত বনাইছিলোঁ যিহেতু এবছৰ সময় থাকে যে এতিয়া মোৰ এখন ডমিচিয়েল দিলে হ'ব নাই যিহেতু ডিচেম্বৰৰ কেইদিনমান দিন আছে বা নৱেম্বৰত বনাইছিলোঁ বা ইনকামখন বনাইছিলোঁ বা কোড এফিডেভিটখন বনাইছিলোঁ মোৰ নৱেম্বৰত বনাইছিলোঁ যোৱা বছৰ এতিয়াও ডেট আছে মই এখন আপলোড কৰিব পাৰিম নে নোৱাৰিম চাওক এই ক্ষেত্ৰত আপোনালোকে মই যদি ক'বলৈ যাওঁ সেইখন ডকুমেণ্টছ আপলোড নকৰিব কাৰণ এটা কাৰণে নকৰিব এতিয়া ডেট আছে হয় আপোনালোকে মানিছোঁ এতিয়া ডেট আছে কিন্তু যেতিয়ালৈকে আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত ভেৰিফাইড হ'ব তাৰপিছতে আপোনাৰ কলেজৰ ফালৰ পৰা ভেৰিফাই হ'ব তাৰপিছত আপোনালোকৰ যোনটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল সিহঁতে চাব তেতিয়ালৈকে চাওঁতে এপ্ৰিল মাহমান পাই যায়গৈ তো তেতিয়া যদি সিহঁতে যেতিয়া চেক কৰিব দেখিব যে আপোনাৰ যোনখন ডকুমেণ্টছ সেইখনৰ ভেলিড মানে যোনটো ভেলিড সেইটো ইতিমধ্যে পাৰ হৈ গুচি যায় তো সেইকাৰণে আপোনালোকে এটা কাম কৰিব নতুনকৈ ডকুমেণ্টছখিনি বনাই পেলাই দি দিব যাতে আপোনালোকৰ ভেলিড ডেটটো অহা মাহৰ ডিচেম্বৰ বা এতিয়া ছেপ্টেম্বৰ চলি আছে অহা মাহৰ ছেপ্টেম্বৰলৈকে থাকে তো সেই ক্ষেত্ৰত আপোনালোকে এইটো ভুল নকৰিব আগৰ ডকুমেণ্টছখিনি নিদিব নহ'লে আপোনাৰ পুনৰবাৰ আকৌ ৰিজেক্ট আহি যাব পাৰে তো এইটো ভিডিঅ'ত ইমানখিনি আছিল আপোনালোক ক'বলগীয়া যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সকলো বন্ধু বান্ধৱী যিসকলৰ ৰিজেক্ট হৈ আছে যাতে সিহঁতেও গম পাওক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' আগলৈকো পাই থাকিবৰ বাবে ধন্যবাদ জয় সম্পূৰ্ণ লগ পাম এটা নতুন ইনফৰমেশ্যন সম্বন্ধীয় ভিডিঅ'ত